ৰাতিপুৱাই ৰেডি হৈ গৈছোঁ এতিয়া কামত লাগি যাওঁ আৰু মা আৰু এতিয়া আমি যাওঁ ৰঘুপতি চাব আমি মানে মই আৰু মা ওলাই আহিছোঁ মানে কাইলৈ মোৰ সৰুকৈ সকাম এটা আছে তাৰ কাৰণে মানে কিছুমান মানে বজাৰ কৰিব লগা আছে সেইটো কাৰণে আমি পালে মা আৰু মই ওলাই আহিছোঁ এই বস্তুকেইটা লৈ লওঁগৈ এইখিনিৰ পৰা খোজকাঢ়িয়ে যাব লাগিব আমি দেউৰী চেণ্টাৰৰ পৰা টমটম যদি পাওঁ টমটমত উঠি যাম নহ'লে খোজকাঢ়িয়ে যাম আৰু ব্লক চেণ্টাৰলৈকে বহুত বেছি দূৰ আছে 2-3 কিলোমিটাৰ হ'ব আমাৰ ঘৰৰ পৰা ইমান দূৰলৈকে আমি বজাৰ কৰিব যাব লাগে যিহেতুকে কিচমিচ এইবোৰ আমাৰ ওচৰৰ দোকানবোৰ পোৱা নাযায় সেইটো কাৰণে ব্লক চেণ্টাৰলৈকে যাব লাগিব আৰু ইফালে আহি পাই গ'লোঁ দাদা এজনৰ দোকানতে মানে চব বজাৰটো কৰিছোঁ আৰু যিহেতুকে নিজৰে দাদা হয় পৰিয়ালৰ ওচৰত তাৰ দোকানলৈকে আহি গৈছোঁ আৰু এয়া চাহ পূৰা বৰষুণ আৰু আমি বহুত ধুনীয়াকৈ ফচি গ'লোঁ বৰষুণত যিহেতুকে ছাতি এটাই আছে টমটম পোৱা নাই চ' ইয়াতে ৰৈ আছোঁ এয়া আমাৰ ব্লক চেণ্টাৰত ভাগি ছোৱালীজনী আহিছে তাইও এতিয়া মানে 3জনী হৈ গ'ল আমাৰ 3জনীয়েতো এটা ছাতিত যাব নোৱাৰে ছাতিটো যিহেতুকে বহুত বেছি সৰু আৰু এয়া চাওক চবেই দোকানে সোমাই গৈছে এইকেইদিন মানে এনেকুৱা বৰষুণ দিছে নহয় ৰ'দ দিয়া নামেই লোৱা নাই মানে এনেকুৱা হৈ গৈছে হেল্ল' এভৰিৱান গুড মৰ্ণিং আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ জনাইছোঁ এইফালে মায়ে কাম কৰি আছে সেইকাৰণে মানে পায়স বনাব লাগিব আৰু এটা মানে চব্জি এটা এনেকৈ বনাব লাগিব যিহেতুকে ভাতো খুৱাব লাগিব মানে মোৰ সকামটো মানে পায়সৰ লগত মেইনলি পায়সটো বনাই লওঁ মই ৰাতিপুৱাই ৰেডি হৈ গৈছোঁ এতিয়া কামত লাগি যাওঁ আৰু মা আৰু মই একেলগে দুইজনীয়ে মানে কামত পূৰা লাগি যাম যিহেতুকে আমি ফিল্ম চাব যাম আজি ফিল্ম চাব যোৱাৰ কাৰণে বহুত জলদি কৰিব লগা হৈছে 11টা বজাত আছে টিকেটটো যিহেতুকে পোৱা নাই ৰঘুপতি বহুত বেছি হৈ আছে মানে টিকেট পাবলৈ টান আমি ছানডেৰ পৰা ট্ৰাই কৰি আছোঁ কিন্তু এদিনো পোৱা নাই আজি যিহেতুকে পাইছোঁ 11টা বজাত হ'লেও যাব লাগিব চ' সকামটো কৰি মেলি 3জনী লগৰ 2জনী আহিব বক্সত আছে সেই 2জনী হোৱাৰ পিছত 3জনীৰ পৰা ওলাম আৰু যাম আৰু পিপিআৰত চাবলৈ এতিয়া আমাৰ ইয়াত নাই চিনেমা হল তাতহে আছে পিপিআৰত যাব লাগিব এয়া হৈছে তিয়াই থোৱা চাউলখিনি এইটো কিবা লাহি চাউল বুলি কৈছে মই নামটো নাজানো এইটো মাহীহঁতৰ ঘৰৰ পৰা আনিছে আমাৰ এনেকুৱা নাই আৰু এইফালে ইয়াতে বনাব চব্জিটো আৰু এইফালে এতিয়া মই পায়সটো বনাম পায়সটোৰ কাৰণে যিহেতুকে ডাঙৰ চাইজৰ লৈ লৈছোঁ সৰু চাইজৰ নাই আৰু ডাঙৰ চাইজৰ লৈছোঁ যিহেতুকে ওচৰ চুবুৰীয়াকো অলপ দিব লাগিব আমাৰ সেনেকুৱা দিয়ে মানে চ' সেইটো কাৰণে ইয়াতে বনাম আৰু এতিয়া আৰু ইয়াতে আছে পায়স বনাবলৈ বস্তুকেইটা গাখীৰ যিহেতুকে ইয়াত পাবলৈ বহুত বেছি টান হৈছে সেইটো কাৰণে আমুল কুল আনিছোঁ 2টা আধা লিটাৰ 1 লিটাৰ আনিছোঁ আৰু ইয়াতে আছে কিচমিচ কাজু চব আছে মানে আৰু এইফালে আছে কিচমিচ আৰু এয়া আছে তেজপাতা আৰু ইয়াতে কিবা এটা আছে মানে পায়সৰে বস্তু হয় সেইটা কালি আনিছিলোঁগৈ আৰু এয়া মোৰ চব্জি ৰেডি হৈ গৈছে ইয়াতে বনাইছোঁ কল পচলা ৰঙালাও আৰু লোকেল মুৰ্গী এটা মাৰিছিলোঁ সেয়া বনালোঁ আৰু এইটো চাইডে হৈ গৈছে পায়সটো খুব ধুনীয়াকৈ হৈ গ'ল সেয়া হৈ গৈছে চ' এতিয়া সকামটো হৈ গ'ল এতিয়া গৈ আছোঁ লগৰজনী তাত মিতালী ঘৰত গৈ আছোঁ তাই ওলাবগৈ মই ওলাই মেলি একেবাৰে ৰেডি হৈ আহিলোঁ যিহেতু বহুত বেছি দেৰি হৈ গৈছে চ' সেইটো কাৰণে ওলাই মেলি আহিলোঁ আৰু এইফালে চাওক আপোনালোকক কষ্টৰে দেখাম এয়া চাওক আমাৰ ছাতিৰ লগতো আজিকালি হেলমেটৰ প্ৰয়োজন হৈছে মানে বৰষুণৰ পৰা সাৰিবলৈ মানে বহুত বেছি মানে কি কৰিব লগা হৈ গৈছে এয়া আপোনালোক আৰু এতিয়া আমি ইয়াতে ৰৈ আছোঁ আমাৰ দলঙৰ ওচৰত মানে খুৰাজনৰ লগত যাম খুৰাজনে অহা নাই যিহেতুকে আমি সেইটো কাৰণে ইয়াতে ফটো মাৰি ভিডিঅ' বনাই চবে ৰৈ আছে মানে খুৰাজনৰ লগত যাম কি আহিলে আমাৰ নিজৰ গাড়ীটো যাব গৈছে চ' এতিয়া লগৰ 2জনী পূৰা ফটো মাৰি আছে এতিয়া আমি যাম বহুত বেছি এক্সাইটেড হৈছে চবেই কৈছে বহুত বেছি ভাল লাগিছে আৰু যিহেতুকে আজি লাষ্ট বুলি কৈছোঁ চ' আজি চাব গৈছে বহুত ভাল লাগিব আপোনালোকক অলপ দেখাম আৰু এতিয়া গৈ আছোঁ এতিয়া আমি যাম ৰঘুপতি চাব আপোনালোকে লৈ গৈ আছে আৰু এয়া আহি পাই গ'লোঁ আমাৰ পিপৰীয়া ফেৰনা হ'ল বহুত বেছি মানুহ হৈছে মানে আমাৰ অলপ বেছি লেট হৈ গ'ল
যিহেতুকে আমাৰ ফিল্ম শ্ব'টো বহুত বেছি জলদিয়ে হৈ গ'ল, আমাৰ 2টা বজাতে খতম হৈ গৈছে, 2টা বজাৰ আগতে। চ' সেয়ে ভাবিলোঁ মানে অলপ ফুৰিব আহোঁ বুলি এইফালে আহি গৈছোঁ চেঁচাত। আৰু চেঁচাত পৰিৱেশটো চব ইমান বেছি ভাল লাগিছে, মানে ঠাণ্ডা বতৰটো বহুত বেছি ভাল লাগিছে। আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ চেঁচাত। মই ভাবিয়ে আছিলোঁ দুৰবাঙত মানে উল্টা পুল্টা হৈ আছিলে। চ' আহিলেও আৰু ভাল লাগিলে চাই জেগাবোৰ, আৰু মনটো বহুত বেছি ফ্ৰেছ লাগিলে। চ' এতিয়া আমি আহি আছোঁ, এয়া হৈছে শিমলুগুৰি মেইন টাউন। এতিয়া আমি ইফালৰ পৰা ঘৰত আহি আছোঁ। বহুত বেছি দেৰি হৈ গ'ল, ভাবিছিলোঁ জল্দিয়ে ঘূৰি আহিম বুলি। এতিয়া বাজিলে 4টা, 4:30মান বাজিলে। চ' যাওঁতে বহুত বেছি দেৰি হৈ যাব। আৰু এয়া হৈছে আমাৰ নিচিনা আমাৰ গাঁৱতে মানে ফুটবল খেল হৈ আছে, ইমান বেছি মানুহ হৈছে। চ' আমি ভাবিলোঁ আজি যিহেতুকে ওলাই আহিলোঁ, তাতে মানে দেখিলোঁ যেতিয়া অলপ চাই যাওঁ বুলি। চ' এইফালে কিন্তু কোন খাৰ পাৰ্টি একো আমি গমেই নাপাওঁ, এনেই চালোঁ আৰু অলপ। গাইজ এতিয়া আহি গ'লোঁ, মানে আহি আছোঁ ঘৰলৈ। লগৰজনী ঘৰৰ পৰা আহোঁ বগৰী খালোঁ কেইটামান, মানে এনেকুৱা বহুত বেছি দূৰ ঘূৰিলোঁ। আৰু এইফালে চক বোকা, বহুত বেছি বোকা। ত' লগৰজনী তাত মানে বহুত বেছি ঘূৰিলোঁ যে, সেইকাৰণে মানে অলপ বিপদ চাই আছিলে। চ' আহোঁ বগৰীটো খাই আহিলোঁ, ফিল্ম চাই আহিলোঁ। ভাল লাগিলে ৰঘুপতি বহুত বেছি, যিমানখিনি ভাবিছিলোঁ মানে চবেই কৈ আছিলে ভাল হৈছে। নিজে চাই মানে বহুত বেছি, সঁচাকৈ বহুত বেছি ভাল লাগিছে, মানে বহুত বেছি ভাল লাগিলে। আৰু অসমীয়া ফিল্ম যে ইমান বেছি ভাল হ'ব পাৰে, ফাৰ্ষ্ট টাইম এনেকুৱা মানে একশ্যনৰ পৰা ধৰি বহুত হিট হৈছে মানে গোটেইকেইটা বস্তু। চ' চাই আহিলোঁ, তাৰপৰা গ'লোঁ অলপ ফুৰিবলৈ সিফালে চেঁচাত। আমাৰ ওচৰতে আছে চেঁচাটো, ওচৰত মই অলপ ঘূৰি আছোঁ, তালৈকে গ'লোঁ। এনেই আৰু ফুৰিব গ'লোঁ, যিহেতুকে বতৰটো বহুত বেছি ধুনীয়া। ত' তালৈ অলপ গ'লোঁ আৰু গৈ মেলি এতিয়া আহি আছোঁ। এণ্ড দেন আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। চ' দেন বাই বাই এভৰিৱান।